হাই বন্ধু বান্ধৱীসকল, মই আছোঁ বৰ্তমান এখন নাৰ্চাৰী লৈ। নাৰ্চাৰীখনৰ নাম হৈছে যে গোলাপ নাৰ্চাৰী। এইখন নাৰ্চাৰী আছে ডন বস্কো অঞ্চলৰ সিফালৰ পৰা আহিলে, আমাৰ ঘৰৰ পৰা আহিলে লেফ্ট চাইডে পৰে। চ' এইখন আপোনালোকক দেখাম আজি। নাৰ্চাৰীত আছে এখন। চ' নাৰ্চাৰীখনৰ নাজাৰা কিমান ধুনীয়া সৌন্দৰ্য, বিভিন্ন ধৰণৰ নানানটি ধৰণৰ ফুলৰ বা গছৰ পুলিয়ে হওক বা ফুলৰ বহুতো ধৰণৰ আছে। হয়তো কিছুমান নাম নাজানো, বহুতো আপোনালোক দেখাবলৈ চেষ্টা কৰোঁ। আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাব কি ফুলৰ কিবা আছে। তো চাই থাকক আপোনালোকে। তো জন ফুল না কি কয়, কোনোবা জানে নেকি ফুলবোৰৰ নাম
ইমান ভালকৈ নাজানো মই কোনবোৰ ফুলৰ বা নাম কি ইমান এটা নাজানো। বহুত ধৰণৰ নানা ধৰণৰ ফুল আছে ইয়াতে। এই লেবু সৰু সৰু গোল নেমু নেকি লাগিছে ফল ধুনীয়া। এয়া গোল নেমু লাগিছে ইয়াত সৰু সৰু, ইমান সৰুতে গোল নেমু লাগিছে। বহুত ধৰণৰ নানা ধৰণৰ ফুল আছে ইয়াতে। এয়া তাল গছ যে কয় এইবিলাক সৰু সৰু তালৰ গছৰ হৈছে। ইয়াতে চেগুনৰ পুলিও আছে বহুতো। ফুলৰ নানা ধৰণৰ বহুতো ফুল আছে, বিভিন্ন জাতৰ বিভিন্ন ফুল। নাৰ্চাৰীখন কি ক'ম আৰু ইমান ডাঙৰ নহয় নাৰ্চাৰীখন, ইমান সৰুৱে বুলি ক'ব লাগিব। কাৰণ ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ নাৰ্চাৰী আছে বহুতৰ। তো এইখন আপোনালোকে যদি আহিব বিচাৰে যে ইয়াত বকো ডন বস্কো স্কুলৰ ওচৰতে এইখন আছে। ডন বস্কো স্কুলত যোৱা আহি পালে ৰাস্তাটোৰ ওচৰতে এইখন নাৰ্চাৰী আছে, গোলাপ নাৰ্চাৰী বুলি কয়। তো আপোনালোকে আহিব পাৰে। ধুনীয়া লুক এটা, বহুত ধৰণৰ নানা ধৰণৰ গছৰ পুলি ফুলৰ দেখা পাব ইয়াতে। বহুত ভাল লাগিল আহি কিনে, আপোনালোকে আহিব চাব। চোৱা হৈ গ'ল নাৰ্চাৰীখন। চ' বহুতেই ভাল লাগিল। চ' আপোনালোকে বা কেনে পালে আপোনালোকে আহিলে দেখাব, ইয়াতে চাইনবোৰ্ডত লেখাই থাকিব। চ' যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আকৌ লগ পাম নতুন এটা ঠাইত নতুন ভিডিঅ' লৈ। চ' আজিলৈ ইমানে, বাই বাই।